বিশ্বাস হয়? লাইফ শেষ। কাৰণ ইহঁতৰ কথা পেটৰ ভিতৰত নাথাকে। কিয় নাথাকে জানে? এইটো নাই, এইটো নাই। ইহঁতৰ যিমান আপুনি কওক, যাই মায়েকক কব মা কলো হৈ বিশ্বাস কৰি কাকো নকবি, সেই মায়েকে আৰু কোনোবা মায়েক কব মা কলো হৈ বিশ্বাস নকবি, এই ভনী তোমাক কৈছো তুমি আৰু কাকো নকবা, সেই ভনী আৰু কব অ ভনী তোমাৰ হাতে কৰি ধৰিছো মই কাকো নকবি, এই কথাটো শুনিছো। এনেকে 5 মিনিটত চাবি নিউজ লাইভো ইমান বিয়প পৰা নাই, এই মহিলাই 1 ছেকেণ্ডত গোটা গাঁও কভাৰ কৰিছে। এনেকুৱা স্বভাৱৰ কাৰণে তেওঁলোকৰ এই শাস্তি। আৰু এটা শাস্তি দেখিলে আল্লাহৰ নবী টোটেল 6টা শাস্তি দেখিছিলে। লাষ্ট নম্বৰ কি দেখিছিলে? কিছুমান মহিলা কুকুৰ আকৃতি, কি হৈছে? কুকুৰৰ আকৃতি দিয়া হৈছে আৰু মুখেৰে জুই খুৱাই দিছে, পায়খানা ৰাস্তা দি জুই বাহিৰ হৈছে। নাউজুবিল্লাহ। আমাৰ নবীজি জিব্ৰাইলক ক'লে, ভাই জিব্ৰাইল, এই মহিলাসকল তুমি পায়খানা ৰাস্তাৰে জুই ওলাইছে, চিলিণ্ডাৰৰ পাইপৰ নিচিনা মুখেৰে জুই সোমাই আছে। আমাৰ নবীজি কৈছে, অ আল্লাহৰ নবী, এইসকল সেইসকল মহিলা যিয়ে দুনিয়াৰ বুকুত মিছা কথা বেছি কৈছিলে। ভাইসকল, মহিলাসকলৰ ভিতৰত চবচাই মানুহৰ ভিতৰত চবচাই বেছি মিছা কথা জাতিটোৰ নামে হল মহিলাৰ দল। না মচৰালেই মিছা কথা, পুৰুষে ইমান মিছা কথা নকয়। সেইকাৰণে আমাৰ নবীজি যেতিয়া জাহান্নাম চাই বেছি সংখ্যক মহিলাক জাহান্নামত দেখা পাইছে। অ ভাই, মিছকানৰ এটা হাদিছ আছে, বুখাৰীত আছে, এইফালে আৰু নাযাওঁ, মই এইখিনিতে শেষ কৰিব চাইছো। আমাৰ নবীজি মহিলাসকলক বেছি সংখ্যক জাহান্নামী দেখিছিলে। নবীজি যেতিয়া ঈদগাহত যাই আছিলে ঈদৰ নমাজ পঢ়াৰ কাৰণে, কিছুমান মহিলা ওচৰত দল বান্ধি আছে। আমাৰ নবীজি কৈছে, হে মহিলাৰ দল, তোমালোকক মই বেছি সংখ্যক জাহান্নামত দেখিছো, তোমালোকে সদকা কৰা, দান কৰা। মহিলাসকলে প্ৰশ্ন কৰি, ইয়া ৰাসূলুল্লাহ, আমি বেছি সংখ্যক জাহান্নামী হোৱাৰ কাৰণ কি? আমাৰ নবীজি কৈছে, বেছি ডাঙৰ নহয়, সৰু সৰু 4টা কাৰণ। কেইটা কাৰণ? সৰু সৰু 4টা কাৰণ। কি? মহিলাসকলে ক'লে। মই মেইন হাদিছটো কৈছো, বেছিকে আৰু ইফাল ইফাল কৰা নাই। আল্লাহৰ নবীজি যেতিয়া সুধিলে 4টা কাৰণ কি? 1 নম্বৰ কাৰণ হল, অ মা, তোমালোকে কথাই কথাই মানুহক লানত দিয়া। বুখাৰী মুছলিমৰ হাদিছ। কি 1 নম্বৰ? চাবি, মহিলাসকলৰ কামে গঞ্জমুৰা, কহৰ পৰা, এই গাতে আছে নে নাই? কথাই কথাই লানত। আজি যদি হঠাৎ ধান উগাব দিছে, বৰষুণ আহিছে, আল্লাহ চকু গান নাই না, আজি বৰষুণ খিনি দিব পাৰিলে। এই কাৰণত তোমালোকে বেছি সংখ্যক জাহান্নামী। 2 নম্বৰ কাৰণ হল, ও মা, তোমাৰ 2 নম্বৰ কাৰণ হল, তুমি স্বামীৰ ওচৰত কোনোদিন সন্তুষ্ট নহয়, না শুক্ৰিয়া কৰা। যাৰ যাৰ বিয়া কৰাইছে প্ৰমাণ কৰি যাব। এইবাৰ ঈদত আপুনি এখন শাৰী আনি নিদিব, আপোনাক কব জীৱন ভৰ এখন ভাল শাৰী পিন্ধিব নাপালো, কিন্তু আপোনাৰে খাই আছে, পিন্ধি আছে, কিন্তু মুঠতে চুবুৰ নাই। তাৰ কাৰণে মই শৰ্টকাট কৰি কৈছো, 3 নম্বৰ কাৰণ, অ মা, 3 নম্বৰ কাৰণটো হল, আপোনালোকৰ দিন ধৰ্ম কম আছে। এইটো কি আল্লাহ বেইনচাফ কৰিলে নেকি? পুৰুষৰ ধৰ্ম বেছি, মহিলাৰ কম? মই পিছত কৈ আছো। কি কয়? আমাৰ নবীক প্ৰশ্ন কৰিলে, কেনেকৈ আমাৰ ধৰ্ম কম আছে? আমিও নামাজ পঢ়ো, পুৰুষও পঢ়ে, মহিলাও নামাজ পঢ়ে, পুৰুষও পৰ্দা কৰে, মহিলাও পৰ্দা কৰে, পুৰুষও ৰোজা ৰাখে, আমিও ৰাখো, পুৰুষও হজ কৰে, আমিও হজ কৰো, তেতিয়াহলে আমাৰ ক'ত কম আছে? আমাৰ নবীজি ক'লে, অ মা, তোমালোকে যিমানেই যি নকৰা কিয়, মাহত তোমাৰ 3 দিন বা 10 দিন তুমি নাপাকি হৈ যা।
তেতিয়া কোরআন পড়া নচলে, নামাজ পড়া নচলে, রোজা রাখা নচলে। এজন পুরুষ যদি ইচ্ছাকৃত ভাবে নাপাকি নহয়, জীবনত নাপাকি নহয়। হয় না ভাই কথাটো? এই এটা কারণ। আর 4 নম্বর কারণ হল তোমালোকৰ এই মেমরি কম আছে, ব্রেইন কম আছে। এবার মহিলাসকলে নবীজি কৈছে, ইয়া রাসূলুল্লাহ, আমার কিয় আল্লাহ ব্রেইন কম করে দিছে, কি কারণ? ভাই মহতরম দোস্ত বুজুর্গ, ব্রেইন কেনেকৈ কম আছে? এজন পুৰুষে যদি একফালে শরীয়তৰ সাক্ষী দিয়ে মুক্তিটা আছে, আপনি শুনিব। এইটো সমান কৰিবলৈ হলে অপজিট সাইডে 2টা মহিলাই সাক্ষী দিব লাগিব, তেতিয়া ইজুকেল হব। তাৰ মানে 50-50, 100, আৰু এইফালে 100। বুজি পাইছে? এজন মহিলা 50, এজন পুৰুষ 100। গতিকে 100ৰ লগত সমান হবলৈ হলে 2টা 50 নালাগিব, 2টা 50 লাগিব, তেতিয়া 100 পুৰা হব। এতিয়া আমার নবীজি কৈছে, মা তোমালোকক এই কারণতে আল্লাহ পাক ব্রেন কম দিছে, তোমালোকক রাজত্ব করার গাদিত বহার পারমিশন ইসলাম দিয়া নাই। কত পাব কথাকার? সূরা নিসার ভিতৰত আপনি এটা আয়াত পাব, আর-রিজালু কাওয়ামুনা আলান নিসা। আল্লাহ পাক কয়, ও দুনিয়ার মহিলার দল, তোমালোকৰ কারণে মই সরকার করি পুরুষ সৃষ্টি করিছ। গতিকে তোমালোকৰ ব্রেইন কম আছে, তোমালোকে যদি সমাজ চলাব ঘটমটা আরম্ভ হয়ে যাব। গতিকে তোমার জায়গা হল ওয়াকারনা ফি বুয়ুতিকুন্না ওয়ালা তাবাররাজনা তাবাররুজাল জাহিলিয়াতিল উলা। গতিকে তোমার কম ব্রেন, তার কারণে তুমি ঘরতে হাজি খুশি থাকা, বাহিৰত যাওয়ার কোনো দরকার নাই। ও মা, কেবল মহিলার কেবল ব্রেইনে কম নহয়, পুরুষের তুলনাত সব মহিলার 100% কম আছে। এজন পুরুষের মাংসপেশী যিমান হার্ড হব, তার 50% লুজ হব এজন মহিলার মাংসপেশী। ঠিক না ভাই? এজন পুরুষের যিটো মানসিকতা, এজন মহিলার তার 50। বিশ্বাস নহয়? আপনি চাব, এজন মহিলাক আপনি যদি দুখ লাগা কথা 2টা কৈ দিয়ে, শেষ কান্দি দিছে। এজন পুরুষক কান্দাবলে হলে 10টা লাগিব। তারপরে মানসিকতাও মহিলা, মহিলার কথা কি নরম। তো হে মা ভনীসকল, মই যিয়ে নহওক, মই আপোনালোকক অনুৰোধ কৰিছো, এই যে লাষ্টৰ যিটো মই হাদিছ কৈছো, এই হাদিছটোৰ ওপৰতে আপোনালোকে যদি আমল কৰে, ইহ জগত পৰ জগত আপোনালোকৰ ধন্য হৈ যাব। আমাৰ আল্লাহ 8খন দরজা তোমাৰ কাৰণে ওপেন কৰি দিব। হাদিছটো মই মনত ৰাখাৰ কাৰণে আৰু এবাৰ কৈ দিছো, ইজা সাল্লাত খামসাহা ওয়া সাআমাত সাহারাহা ওয়া আহসানাত ফারজাহা ওয়া আতবালাহা ফাতাদখুল মিন আইয়ি আবওয়াবিল জান্নাতি শাআ। আমার নবীজি কইছে 5 ওয়াক্ত নামাজ পড়া, 2 নম্বর রমজানের রোজা রাখা, 3 নম্বর পর্দা করা, 4 নম্বর স্বামীর ইতিহাস, স্বামীর খিদমত যদি করে যাব পারা, আল্লাহ পাক রব্বুল আলামিন জান্নাতের 8খন দরজা তোমার কারণে ওপেন করে দিব ইনশাআল্লাহ। যে হক ভাই, মই ইমান ভাবা কৈ আছো, মই ভাবিছো মই সময় হলে কমছে ইংগিত এটা দিব। বহুত ৰাতি হৈছে, মই 10টালৈকে কম বুলি ভাবিছিলো, বহুত ক্ৰছ হৈ গৈছে। দিয়ে নহয় ভাইসকল, মই শেষ অনুৰোধ আপোনালোকক এটাই কৰিছো, মা ভনীসকলক কৈছো, হে মা ভনীসকল, মই যিখিনি কথা কৈছো এইখিনিৰ ওপৰত যদি আপোনালোকে 50% যদি আমল কৰে, মই
অলপ শান্তি পাম, আপোনালোকৰ জীৱনবোৰ বঢ়িব, আল্লাহ পাক ৰব্বুল আলামিন আপোনালোকৰ ওচৰত ৰহমত নসিব কৰিব। ভাই পুৰুষসকল, আপোনালোকৰ কাৰণে মই যিখিনি খেদমতত আপোনালোকৰ কাৰণে মোৰ মেমৰি যিখিনি বনাইছে, মই এনেকুৱা কোনো ইলিম কালাম থকা মানুহ নহয়, তথাপি যিখিনি কথা কৈছো আপোনালোকে আমল কৰাৰ কাৰণে চেষ্টা কৰিব, মোৰ কাৰণে দোৱা কৰিব। ভাই আল্লাহ পাক ৰব্বুল আলামিন এই গুনাহগাৰটোক যে আল্লাহ পাক ইছলামৰ কাৰণে কবুল কৰে, মৌতৰ শেষ দম পৰ্যন্ত আল্লাহ পাক ইছলামৰ কামত জুড়ি থাকাৰ তৌফিক দিয়ে। এইখিনি কয় মই মোৰ বক্তব্য শেষ কৰি আপোনালোকৰ পৰা বিদায় ল'ব বিচাৰিছো। ওয়া আখিৰু দাৱানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম রাহমাতুল্লাহি ওয়া বারাকাতুহু। স্বাধীন বন্ধু কিছু স্বাধীন নহয়